আজি আপোনালোকে এটা ভাল খবৰ শুনিবলৈ পাই ভাল পাব যে আজি 2.5 কোটি ভেকচিন ক্ৰছ কৰিছে। এতিয়ালৈকে আজিৰ দিনটোত অলপ আগতে 2.5 কোটি আমি ক্ৰছ কৰিব পাৰিছোঁ। 2.5 কোটি ভেকচিন দিয়া হৈছে। আৰু বিশেষকৈ আমি বৰপেটা জিলাত আজি কিছু পৰ্যালোচনা এইকাৰণে কৰিব লগা হৈছে যে অসমৰ কেইখনমান জিলাত ভেকচিনৰ কিছু বেছিকৈ বাকী আছে। যেনে নগাঁৱত বাকী আছে, কৰিমগঞ্জত বাকী আছে, শিলচৰত অলপ বেছি বাকী আছে, ধুবুৰীত বেছি অলপ মানুহে ল'বলৈ বাকী আছে, হাটশিঙিমাৰীত বাকী আছে। তেনেকৈ কিছু ডিষ্ট্ৰিক্টত এনেকুৱা হোৱাৰ কাৰণে আমি যথেষ্টভাৱে পুনৰবাৰ ইয়াত পৰ্যালোচনা কৰিছোঁ। আৰু ইয়াত উপায়ুক্তকে ধৰি সকলো বিষয়া, আমাৰ MD NHM, ডাইৰেক্টৰ ফেমিলি ৱেলফেয়াৰ সকলো আহিছে। এতিয়া আমি বৰপেটাত কিছু কথা নতুনকৈ ঠিক কৰিছোঁ যে ইয়াত প্ৰত্যেকজন প্ৰতি ঘৰ লোকলৈ ভোটাৰ তালিকা লৈ BLO যাব। 2 দিনত এই কথা আমি কমপ্লিট কৰিম। আৰু তাত কোনখিনি লোকে ভেকচিন নোলোৱাকৈ আছে, হয়তো যিখিনি কিছু লোকে ল'ব নোৱাৰা ব্যৱস্থা থাকিব পাৰে, কোনোবা গৰ্ভৱতী মহিলা, কোনোবা শিশুক দুগ্ধপান কৰাই, সেইকাৰণে তেওঁক আমি ভেকচিন দিয়া নাই, বা অন্য কাৰোবাৰ কিবা এলাৰ্জিক প্ৰব্লেম আছে, ঠিক আছে, সেইখিনি আমি এতিয়া বাছি উলিয়াম। ইয়াৰ কিছুমান মানুহে বেলেগত গৈছে কাম কৰিবলৈ, তাৰ কাৰণে ইয়াত লোৱা নাই, বেলেগত লৈছে, তেতিয়া কিমান মানুহ বাকী থাকে, সেই মানুহখিনিৰ তালিকা আমি আনিবলৈ কৈছোঁ। এতিয়া ইয়াত যথেষ্ট চৰ চাপৰি আছে। চৰ চাপৰিত আমি আজিৰ পিছত আমি ডেইলি অহা যোৱা নকৰোঁ, কেম্প কৰিম। তাতে আমাৰ ভেকচিন দিয়া টীম থাকি যাব। তাত কি অসুবিধা, তাত আমি কোল্ড চেইন, যাৰ মানে কোল্ড বক্সটো 24 ঘণ্টাৰ কাৰণে থাকে, গতিকে আমি কেৰিয়াৰ বেলেগ কৰি দিম। ছাপ্লাই যোৱা মানুহ দি থাকিব, আনি থাকিব, টীমটো ঘূৰি নাহে, তেওঁলোকে তাত সেইমতে দিয়া ব্যৱস্থা কৰিব। এনেধৰণে আমি আহিব লগা পূজাৰ আগলৈকে যিখিনি সময়, তাৰ ভিতৰত এটা ভালকৈ টাৰ্গেট লৈছোঁ যাতে ইয়াত ভেকচিন দিয়া আমি ফাৰ্ষ্ট ড'জ শেষ কৰিব পাৰোঁ। স্কুল খোলাৰ প্ৰস্তুতি চলোৱা হৈছে পূজাৰ পাছত। পূজাৰ পাছত স্কুল খোলাৰ প্ৰস্তুতি চলোৱা হৈছে। হয়, কেনেধৰণৰ প্ৰিপাৰেশ্যন? নাই, স্কুল খোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগে বিশেষভাৱে নিৰ্দেশনা থাকিব, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই সিদ্ধান্ত লৈছে 19 অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খুলিব। বিদ্যালয়সমূহ খুলিব যদিও একেলগে আটাইকেইটা ক্লাছ নেযায়, এভৰি অল্টাৰনেটিভ ডে। আজি যদি ক্লাছ 4 আহিছে, কাইলৈ ক্লাছ 5 আহিব, আকৌ পৰহিলৈ ক্লাছ 4 আহিব। তেনেকৈ এদিন এৰি এদিন ক্লাছবিলাক হ'ব, যাতে ছেকশ্যন বঢ়াই দি পেলাই ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি, ক'ভিড প্ৰট'কল মেইনটেইন কৰি যাতে ক্লাছ কৰিব পাৰে। 18 বছৰৰ তলৰখিনিৰ কিবা ব্যৱস্থা? 18 বছৰৰ তলৰ এতিয়ালৈকে গোটেই বিষয়টো অহা নাই। বৈজ্ঞানিকসকলে এতিয়ালৈকে সেই পৰামৰ্শ একেবাৰে খাটাং কৰি দিয়া নাই। পৰ্যালোচনা আপোনালোকেও শুনি আছে, আমিও শুনি আছোঁ। গতিকে সেইখিনি এতিয়ালৈকে একো তৃতীয় ঢৌৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি ভাবিছোঁ তৃতীয় ঢৌ নহওক, কিন্তু তৃতীয় ঢৌৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ। প্ৰতিখন মেডিকেল কলেজ, ডিষ্ট্ৰিক্ট হস্পিটেল, তাতে পেডিয়াট্ৰিক ICU, আমাৰ মূল ICU, তাৰপিছত অক্সিজেন বেড, সেইমতে টেকনিচিয়ানৰ টীম, সকলোখিনি ট্ৰেইন আপ কৰি ৰখা হৈছে যাতে কোনো জিলাতে ক'তো অসুবিধা নহয়। 100% কিমান সময়ৰ ভিতৰত? কিহৰ? ভেকচিনেশ্যনৰ 100%টো হ'বলৈ সময় লাগিব, কাৰণ আমি 31 ডিচেম্বৰৰ ভিতৰত আমি এটা লক্ষ্য ৰাখিছোঁ যাতে 31 ডিচেম্বৰৰ ভিতৰত আমি ভেকচিনেশ্যনটো সম্পূৰ্ণ কৰিব পাৰোঁ।